স্বাগতম জনাইছোঁ মোৰ নতুন ইউটিউব চেনেল জিজ্ঞাস কুমাৰ ব্লগলৈ। GNRC হস্পিটেলৰ ওচৰতে এটা মন্দিৰ আছে, যিটো মন্দিৰ নেকি মই আহি কিনে আচৰিত হৈ গৈছোঁ। ইমান ধুনীয়া মন্দিৰ, অৰ্থাৎ আমাৰ ওচৰতে আছে। গতিকে মোৰ লগত আহকচোন চাওঁ আজি এই আমাৰ ধুনীয়া মন্দিৰটো আচলতে নতুনকৈ স্থাপিত হোৱা বুলি গম পাইছোঁ। গতিকে মোৰ জৰিয়তে আপোনালোকৰ চাওক ঘৰতে থাকি, গতিকে পিছত যদি আহিব মন কৰে তো আহিব পাৰে। আহক এতিয়া মোৰ লগত মন্দিৰটোলৈ। গেটত কৈছে দুটা আমি ৰাস্তা আছে, মই যাবলৈতো বিল্ডিঙৰ তলেৰে, কিন্তু বিল্ডিঙৰ তলেৰে মই নাযাওঁ, মই ওপৰেৰে যাম। গতিকে আহক মোৰ লগত। আৰু ভিডিঅ'টো অকণমানো স্কিপ নকৰিব, তেতিয়া ভিডিঅ'টো সম্পূৰ্ণকৈ চালেহে আপোনালোকে বুজিব পাৰিব আচলতে কিমান ধুনীয়া হয় আমাৰ এই মন্দিৰটো। আচলতে আমাৰ ওচৰতে আছে। কিমান ধুনীয়া মন্দিৰ। আপোনালোকে চাওক, আপোনালোকে চালেহে বুজি পাব ইমান ধুনীয়া মন্দিৰ হয়। অসমীয়াতো দিয়া আছে, ইংলিছতো দিয়া আছে, যাৰ যি সুবিধা মতে চালেই হ'ল। অসমীয়াত যদি কোনোবাই নোৱাৰে ইংলিছত চালে হ'ল, আৰু ইংলিছত নোৱাৰিলে অসমীয়াত চালে হ'ল। গতিকে চাই কিনে এয়া প্ৰসাদ দিছে, এয়া দিলে মোক প্ৰসাদ। চ' চাওক কি ধুনীয়া, অকল গাখীৰ আৰু কেশৰ দি কিনে বনাইছে। এয়া হৈছে কৃষ্ণৰ প্ৰসাদ। মোৰ বন্ধু আৰু বান্ধৱী হয়, তেওঁলোকে খাই আছে, এইফালে খাই আছে এইবিলাক। প্ৰসাদ খাই আছে, বহুত ধুনীয়া প্ৰসাদ। ইয়াতে বেলেগ একো দিয়া নাই, দিছে কেশৰ দিছে আৰু গাখীৰ দিছে আৰু চেনি দিছে। সঁচাকৈ ইমানেই টেষ্টি, ইমানেই ধুনীয়া। আপোনালোকে যিমান পাৰে সোনকালে আহিব, মই ভিডিঅ'টো দেখিছোঁ দি দিম লিংকটো। যিমান পাৰে সোনকালে যেতিয়া নহওক আহিব, সঁচাকৈ বহুত ধুনীয়া লাগে। আচলতে আমাৰ অসমতো যে ইমান ধুনীয়াকৈ আছে মানে আপুনি দেখা পালে গম পাব। এতিয়া মই এনেকুৱা ফিল হৈছে মই যেন বাহিৰত আছোঁ, মই বাহিৰত ফুৰিব গৈছোঁ, এনেকুৱা মন্দিৰ দৰ্শন কৰিছোঁ। কিন্তু নাই, আচলতে যোৱা মই ইয়াতে আমাৰ অসমতে হয়, উত্তৰ গুৱাহাটী ন, উত্তৰ গুৱাহাটী। মই পিছত GNRC হস্পিটেলৰ ওচৰতে। চ' আপোনালোক আহিব বুলি আশা ৰাখিছোঁ। মন্দিৰৰ পৰা যাওঁতে আপোনালোকে প্ৰসাদ নিব পাৰে, ইয়াৰ পৰা বিক্ৰীৰ কাৰণে প্ৰসাদ লৈ দিছে। হৰে কৃষ্ণৰ প্ৰসাদ, ইয়াৰ পৰা আপোনালোকে প্ৰসাদো লৈ যাব পাৰিব, বিক্ৰীৰ কাৰণে ইয়াতে থৈ দিছে। এতিয়া আকৌ আমাক প্ৰসাদ দিছে। চ' চাওক আপোনালোকে ইমান ধুনীয়াকৈ এয়া প্ৰসাদ ধুনীয়া। এইটো প্ৰসাদ, ইয়াৰ আগত দিছিলে ঘি, পায়স দিছিলে, আকৌ এতিয়া ভাত দিছে, দালি দিছে, আৰু লগতে চয়াবিন আৰু আলুৰে এখন চব্জি দিছে। বহুত ধুনীয়া। চ' খাই চাওক। দৰ্শন বুলি এখন কিতাপ লৈছোঁ, ইয়াতে মানে চব লিখা আছে বুলি কৈছে তেওঁলোকে। আৰু মই মন্দিৰ দৰ্শন কৰিলোঁ। দৰ্শনৰ শেষ মুহূৰ্তত তেওঁৰ পৰা আমি সুধিম আজি ইমান ধুনীয়াকৈ যে সাজিছে, মানে লাইট চাইট কিহৰ কাৰণে দিয়া হৈছে, আৰু মন্দিৰটো কেনেকৈ ক'ৰ পৰা আৰম্ভ কৰা হ'ল, গোটেইখিনি আপোনাক স্বাগতম জনাইছোঁ। ধন্যবাদ। আজি একচুৱেলি এই শুভ সন্ধিয়াত আজি আমাৰ অসমীয়াত কাতি বিহুৰ পিছদিনাখনৰ পৰা আমাৰ কাতি মাহ আৰম্ভ হয়। এইটো কাতি মাহ আমাৰ যদি বৈষ্ণৱীয় ভাষাত কওঁ তেতিয়াহ'লে দামোদৰ মাহ বুলি কোৱা হয়। আৰু ইয়াত স্পেচিয়েল ঘিৰ দ্বীপ দেখুওৱা হয় ভগৱান কৃষ্ণক, ৰাধা দামোদৰ দেৱ ভগৱানক ঘিৰ দ্বীপ দেখুওৱা হয়। চ' সেয়ে এক মাহ সম্পূৰ্ণ আমাৰ সন্ধিয়া 6টা বজাৰ পৰা 8টা বজালৈকে স্পেচিয়েল প্ৰগ্ৰেম থাকিব।
ইয়াত ধুনীয়া সন্ধ্যা আৰতি, তুলসী পূজা, নৰসিংহ আৰতি, তাৰপিছত আপোনাৰ স্পেচিয়েল দামোদৰ আৰতি। যেতিয়া ভগৱান কৃষ্ণই মাখন চুৰ কৰিছিলে আৰু মাখন চুৰ কৰাৰ পিছত মা যশোদাই কেনেকৈ তেওঁৰ পিছে পিছে দৌৰিছিলে আৰু কৃষ্ণই ভয়ত কেনেকৈ মাৰ আগে আগে লুকুৱাবৰ কাৰণে চেষ্টা কৰিছিলে, আৰু সেই যিটো মধুৰ লীলা, কেনেকৈ বিশ্বব্ৰহ্মাণ্ডৰ গৰাকী ভগৱান কৃষ্ণ মা যশোদাৰ হাতত বান খালে, তো সেই ইমান ধুনীয়া দৃশ্যটো আমাৰ আচাৰ্যসকলে তেওঁলোকে লিপিবদ্ধ কৰিছিলে। তো সেয়া এটা মধুৰ যিটো ক্ষণ, সেই ক্ষণটো আমি ইয়াত স্মৰণ কৰোঁ, আৰু সেইটো কাৰণে আমি একমাহ কণ্টিনিউছলি আমি এই প্ৰগ্ৰেমটো থাকিব। আপোনালোক আহিব সকলোৱে হৰে কৃষ্ণ মন্দিৰত, আৰু এই আলোকসজ্জা, লাইটিং, বিভিন্ন বেলেগ বেলেগকৈ ৰংগোলী চব ইয়াত আছে, আপোনালোক চাব পাৰিব। তাৰপিছত আপোনালোকে সন্ধ্যা আৰতিৰ পিছত, দামোদৰ আৰতিৰ পিছত মহাপ্ৰসাদ পাবলৈ পাব, সকলোৰে কাৰণে ফ্ৰী। আৰু লগতে ভাগৱত গীতা আমাৰ যিখন এজিটিছ সেইখন আপোনালোক ইয়াত পাব। মই লৈছোঁ। হয়, আপুনিও লৈছে চায়েন্স অফ চেল্ফ ৰিয়েলাইজেশ্যন, এইখন কিতাপ আপোনালোকে পাব। বৈকুণ্ঠ দৰ্শন, এনেকুৱা কিতাপবিলাক আছে বেলেগ বেলেগ। হৰে কৃষ্ণ। মোৰ এইটো ভিডিঅ' আজিৰ পৰাই ষ্টাৰ্ট কৰিছোঁ। আশা কৰোঁ আপোনালোকে আশীৰ্বাদ কৰিব, মোক আগুৱাই লৈ যাব, আৰু যিমান পাৰে ইয়াতে আহিব বুলি মই বাৰপতি কৈ আছোঁ, যিহেতু মোৰ ভাল লাগিছে। গতিকে ভিডিঅ'টো আমি ইয়াতে ৰাখিম। আকৌ যদি আপোনালোকে বিচাৰে মোৰ চেনেলটো আগবাঢ়ি যোৱাত, আৰু মই নতুন নতুন যাতে ভিডিঅ' দিবলৈ প্ৰয়াস কৰোঁ, মই আগবাঢ়ি যাওঁ, আপোনালোকে যাতে প্ৰয়াস কৰা। গতিকে সেইখিনিয়ে ক'লোঁ, মোক যিমান পাৰে আশীৰ্বাদ কৰিব আৰু লগতে আগুৱাই লৈ যাব। আৰু মোৰ বন্ধু আছে, বন্ধু হয়, নমস্কাৰ। আৰু ইয়াৰ যিটো চেনেল, এই চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব, আৰু লগতে ইয়াক আগুৱাই যোৱাত সহায় কৰক। আপোনালোকে এনেকৈ নতুন নতুন ভিডিঅ' আমি দিবলৈ চেষ্টা কৰিম। মই ইয়াৰ লগত আছোঁ বাৰু, সদায় আছোঁ, নিজৰ দাদা হিচাপতো থাকোঁ, কেতিয়াবা বন্ধু হিচাপতো থাকোঁ। দুয়োটাই আমি সমানতে মানে চলোঁ। ইয়াৰ সুখ দুখৰ কথাও মোক কয়, ময়ো কওঁ। এনেকৈ ধৰ আমি দুয়োটাই বৰ্তমান চলি আছোঁ। আপোনালোকে আশা কৰক আমি এনেকৈ চলোঁ, আৰু ভৱিষ্যতত এনেকুৱা আপোনালোকক ভাল ভাল ভিডিঅ' দিবলৈ ভিডিঅ'টো কৰা এটাই মনত, যেনেকৈ আজি মই আহিছোঁ, বহুত হেঁপাহৰ মূৰত আহিছোঁ। গতিকে আৰু কোনোবা হয়তো আহিব বিচাৰিব পাৰে, নোৱাৰিব পাৰে। গতিকে ঘৰৰ পৰাই চাওক, যেতিয়াই সুবিধা পায় তেতিয়া আহিব।